নতুন বছৰ আহিল 1 তাৰিখে গাৰ্লফ্ৰেণ্ডৰ বাৰ্থডে আছে কি কৰো ইথান ফোন এটা কৰো মোবাইলৰ ডিসপ্লে কেন ভাঙি আছে মোবাইল এটা লবা লাগে পকেটত নাই 1 টাকা ক'ত পাও তাই কয় তাক কিবা গিফ্ট দিবা লাগব 1 জানুৱাৰীৰ দিনা মোবাইল এটা লবা লাগে পিকনিক পাতি কেনে সবৰে পইচা মাৰি কেনে মোবাইল লম বঢ়িয়া হৈ যাব চলি আছে কেইটামান পিকনিক পাতিব লাগিব পিকনিক পাতি কেনে অ বাপ ইফালে হে কি করছ বর্তমান আছো তো এই আছো আর কাম কাজ করি পিকনিক কি না যাও যাবার আছে নতুন বছর আই যাবার পিকনিক পাচ্ছো তো বয়া খায় হ্যাঁ পিকনিক পাচ্ছো পুরোটা জায়গা ঠিক করো না পিকনিক পাচ্ছো আমি যাব লাগে কোন যাবি কেটা তারিখে যাবি এই জায়গা ঠিক করো না আমি যাম কোন যাবি ভুটানৰ চেয়াৰ বুলি কিবা জাগা খাটি আছে তাকে যাবা ভুটানৰ চেয়াৰ কোন ভুটানৰ চেয়াৰ ভুটানৰ চেয়াৰ আই কইছে তো এই আমি ভুটানৰ চেয়ার নহয় ভুটান চকী ভুটান চকী ভুটান চকী বার হৈ যায় যাব পাৰি এই গান ভাল কথাটো ভাল নালগে আবৰা যথেষ্ট কথাবিলাক ক হৈ দে ভুটানৰ চেয়ার নহয় ভুটান চকী মই বেংগলত থাকো তো কি বুলি ভাবছা মই বেংগল কোন যাবা থাকা আগৰ কৈ থাকো এটা পালাজি থাকে বেংগল থাকা বুলি কবা আইছা তা লেভেল দি পাইছে এই লেভেল দি পাইছে পালাজি থাকে ভুটান বাদে ক'ত যাবি যাবি মানে ভুটান চকী বাৰ হয় কিন্তু মই গৈছো দে দুবাৰ গৈছো কিন্তু গুৱান হৈ যা বাৰ নহয় নীলামাটি যাবা নীলামাটি হে নীলামাটি নীলামাটি বৈদ্য জেগা নীলামাটি ক'ত আছে পুৰা চব মাটি নীলা তাৰে ক'ত আছে ভালকে নাজানো কিন্তু নৰেন দাম গৈছিল না মই জানো হয় ৰ চাই লওঁ ৰ চাচোন গুগলত চা ক'ত নীলামাটি বগামাটি ৰাখা খাই দেখোন নিজে বগামাটি এই ফুলাইছিলে দেখা পোৱা নাই নাকি দেখা পোৱা বস্তু তাই হেৰি সেই কৰোৱা বহুৱা এই নাকিলে হ'ব দে আছো দে থাকে বহুৱা হ'ব দে বহুৱা নাগে নবহো বহুৱা যাওঁ আহে বহুৱা যাবি ক'ত বহুৱা জানাই দেখোন বহুৱা শুনা নাই এই বৈদ্য ডাঙৰ শিল যে আছে বহুৱা এই মই গৈছিলো এইবাৰ আহিছা ফটো চা একে কথা বহুৱা যাবা এই বঢ়িয়া জেগা এই মজা বোলে কি ডাঙৰ শিল মজা প্লেছ পাৰিতো কিয় নৰি দেখছা কি পানী বঢ়িয়া বা বিৰাট জাগাই মজা প্লেছ কি কৰবি আছো না কি কৰবি হা কি কৰবি থেন কি কৰবি মানে যাব পাৰি কোনদিনা যাবি হৱাই যাবা যাম দে কোনদিনা যাবি কোনদিনা আজি কিমান তাৰিখ আজি 32 তাৰিখ 39 তাৰিখে যাম 39 তাৰিখে পাৰি মোৰো সিদিনা কাম কাজ নাই আৰু অফ আছো মই ছুটি আছো পইচা পাতি আছে লোহাৰ পইচা কিমান কৰিছো পইচা 2500 টকা পৰিব 2500 টকা পাগলা হৈছে পিকনিকত 2500 কি হ'ল পিকনিক খাই পাইছে না মানে 2500 টকা লাগব কি পাগলা হৈছে তাকে 2500 টকা পইচা হৈ নাযাওঁ নহয় 2500 লাগব কেনেকে 2500 লাগে হিচাপ কৰছ না মই কৈছো দে হিচাপ 2500 টকা লাগব গাড়ীত সেই টাকা আমাৰ হ'ব 20000 মান টাকা মাৰা ধান্দা লৈছা নাকি তই পাগলা হৈছে মোক নাজানা মই বেংগলোৰত থাকো মই কি মাৰাৰ কথা কয় পইচা পাতিৰ কি অভাৱ নাকি 2500 টাকা মুৰ্গীটো আমাৰ ডিমা পাৰি আছে কিন্তু ডিমা কেইটা বেচিলে অলপ পইচা পাম বেছি দাম নাকি কলা মাথা 200 টকা কলা মাথা 1800 বেছি দি পিকনিক সদায় যাওঁ না কলা মাথাটো বেছি দি 1800 1800 বাদি অলপ কম চাব না
ইয়াৰ কম ধৰবি লোক চলি বুলি তই বেলি লৈছা তই মই বাকীখিনি আৰু খৰচ হ'ব মই তই বাংগালোৰত থকা মানুহ না বাংগালোৰ আৰু খৰচ হ'ব মই পকেটৰ পৰাই মই খৰচ কৰিম মই ভাবাই নাই ক'ত থাকা বাংগালোৰত নাকি বাংগালোৰ লৈ যাম বাংগালোৰত থকা মানুহ তই অলপ মই গোটেই খৰচ কৰিম এইখন 25 কৰি দিলে বাকীখিনি মই খৰচ কৰিম গোটেই বহুত পইচা লাগে না আজিকালি মুৰ্গীটো ডিমা বেছি আৰু আমাৰ পাছত দেখি পুখুৰী এটা আছে তাতে অলপ ৰাতি যদি মনে মাক দেউতাক নকওঁ মাছ মাৰি দিয়া হ'ল কালি ভিতৰত পইচা কেইটা দিবি হ'ল আজি তোৰ কাম ক'লা কথা তুমি আমি মুৰ্গী ডিমা কেইটা বেছো এতিয়া বহুত টাইম আছে এতিয়া বেচা মাথা মানে কালি ভিতৰত মোক পইচা কেইটা দি দেচোন হ'ব দে কেইটামান বজাত কালি পইচা দিবি কালি আহিম দে বাৰটা লাগে আৰু এই হলকানে গোটেই এখন যাব না হলকান্ত গোটেই কাম আহিও যাম আছে পইচা বহুত কষ্ট দেখোন তই কিবা তোৰ কবা নৰোৱা কবি নাই মোক কি বিচাৰ মই বাংগালোৰত থাকো মই বাংগালোৰত থকা বিচাৰ কৰোঁ কত পইচা কেতিয়া তোৰ বাকা পইচা বহুত আছে পইচা নাপাব মই দাস কমে সবাই দিবি আৰু হেৰি এই আমাৰ ভোজৰ খাই সাংবাদিক বজাৰ খাই সাংবাদিক যাব ফোন কৰ সি যাব পাৰে কেইটামান চলি হ'লে ভাল হয় আৰু খবৰ বিজি আছে পিছত কম দে মই যাওঁ ঐ কি কি পিকনিক যাবি না নাই পিকনিক যাওয়া আছে পইচা দিছা পইচা দেনে নেও আমাৰ যে বাংগালোৰত থাকে দাদাটো বহিলো দাদাটো থাকে বাংগালোৰতে সিৰাটো পইচাটো দিবি কিমান কৈ দিছে পইচা 25 টকা দিছে কিবা কম ল'ব যা কবি মোৰ নাম ক'লে কম ল'ব যা কিবা এটা কম ল'ব আৰু কম ল'ব নেও পইচা দিম দে আজি পইচা দিবি আৰু কয় দেৰি নকবি হা দেৰি নকবি। পুৱাই অলবি কালি পুৱা পুৱাই তই পুৱাই আহি অলবি আৰু পুৱা ক'ত যাব আছা এ তুমি কৈ ৰং দ দে 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 থাক ওলাই আহিবি ওলাই দে পুৱাই দে পিকনিক যাব লাগব ডেন্স চেন্স কৰিব লাগব নাচবা লাগব ডিজে বক্স নিবা লাগব নিবা লাগব হয় না দোস্ত নিবা লাগব হেল্ল' ফ্ৰেণ্ডছ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু আমাৰ পাৰ্টটো চাব খোজে যদি আমাৰ 2-3 দিনৰ ভিতৰত পাৰ্টটো আহিছে আমি বনাই আছোঁ তো ভিডিঅ' দীঘলৰ কাৰণে একেলগে আপলোড কৰা নাই যদি পাৰ্টটো চাব খোজে তলত কমেণ্ট কৰক আৰু লাইক কৰি দিয়ক আৰু থেংক ইউ ফৰ ৱাচিং